ট্ৰায়াডক ভাগ কৰি ল'ব পাৰি কোন প্ৰথমতে কোনে আহিছিলে ডব্ৰেইনাৰে ট্ৰায়াড সূত্ৰ আগবঢ়াইছিলে ঠিক আছে ডব্ৰেইনাৰ ট্ৰায়াড গঠন কৰিবলৈ গৈছিলে তাৰপিছত দেখা পালে যে ডব্ৰেইনাৰ ট্ৰায়াডত কম সংখ্যক পৰমাণু তাৰপিছত আহিলে নতুনকৈ নিউলেন্স আহিলে নিউলেন্সে এখন নতুন তালিকা দিলে নিউলেন্সৰ তালিকাত আকৌ পৰমাণুৰ সংখ্যা মেণ্ডেলিভ আহিলে মেণ্ডেলিভও এখন নতুন তালিকা দিলে তাতো পৰমাণুৰ সংখ্যা বৃদ্ধি পালে কিন্তু আৰু এটা কথা ডব্ৰেইনাৰে কি কৰিছিলে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি তালিকাখন বনাইছিলে গতিকে গম পালে যে ভৰৰ ওপৰত সংখ্যাক ল'ব লাগিব বুলি এজন নতুন বৈজ্ঞানিকে ক'লে আৰু আমাৰ হ'ব আৰু সেই তেওঁ সূত্ৰটো কি ক'লে যে মৌলবোৰৰ আচলতে ধৰ্ম পাৰমাণৱিক সংখ্যাটোহে কি ক'ব বিচাৰিছিলে লিখে এইটো সোঁফালেও দি লিখে কিন্তু এটা কথা মনত ৰাখিব ওপৰৰ পিনে যোনটো বস্তু থাকে সেইটো সদায় কি হয় পাৰমাণৱিক ভৰ আৰু তলৰ পিনে যোনটো থাকে সেইটো হৈছে পাৰমাণৱিক সংখ্যা আৰু পৰ্যাবৃত্ত তালিকা কাৰ ওপৰত পাৰমাণৱিক সংখ্যাৰ ওপৰত গতিকে পাৰমাণৱিক সংখ্যা হিচাপে চোৱা কাৰ্বন কি হ'ব কি 6 হয় নহয় পাৰমাণৱিক সংখ্যা 6 নাইট্ৰজেন কি হ'ব 7 14 7 তেনেহলে পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত লিখিম এতিয়া ভৰৰ বৰ্ধিত ক্ৰমত নহয় নাইট্ৰজেন আহিব এনেধৰণে তেখেতে কি কৰিলে পৰ্যাবৃত্ত তালিকাখন বনালে এতিয়া চাওঁ আহাচোন তেখেতে পৰ্যাবৃত্ত তালিকাখনৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কেনেধৰণে তাত চাবলৈ গ'লে তোমালোকে দেখা পাবা এই এক পাৰমাণৱিক সংখ্যা 1 হাইড্ৰজেনৰ পিছত হিলিয়াম আহিলে হিলিয়ামৰ 2 লিথিয়াম 3 বেৰিলিয়াম 4 বোৰন 5 কাৰ্বন 6 দেখিছা নহয় ইয়াত কোনোবা এটা খালী জেগাত দুটা মৌল সোমোৱা দেখিছা নেকি কোনোবা এটা ঘৰত নাই হোৱা তাৰমানে কি হৈছে আগৰ তালিকাখনত যি ভৰৰ ওপৰত নিৰ্ভৰ কৰি নহয় কাৰ তালিকাখন বনালে এইখনেই হৈছে আধুনিক পৰ্যাবৃত্ত তালিকা আৰু তেনেহলে আধুনিক পৰ্যাবৃত্ত তালিকাখনত আমি চোৱা আমি ভালদৰে পঢ়িম এই স্তম্ভক কি বুলি কয় পৰ্যায় কি বুলি কয় আমি ভালদৰে এটা সংস্থা আছে IUPAC ৰাসায়ন বিজ্ঞানৰ যি নতুন আমি মানি ল'ব পাৰো তাৰ কথা গ্ৰহণযোগ্য কৰে সেই IUPAC নামৰ সংস্থাটোৱে ঠিক আছে আৰু 1984 বেছি দিন হোৱা নাই চোৱা 1984তহে এই পৰ্যাবৃত্ত তালিকাখন গ্ৰহণযোগ্য এতিয়া চাওঁ আহাচোন পৰ্যাবৃত্ত তালিকাখন বনাবলৈ কোনে কোনে কি অৱদান আগবঢ়াইছিলে পোনপ্ৰথমতে দেখিলা ডব্ৰেইনাৰ ট্ৰায়াড ঠিক আছে কি আহিলে তাৰপিছত আহিলে তোমালোকৰ সূত্ৰ আগবঢ়ালে যেনেধৰণে তাৰ মানে কি ক'লে ভৰৰ বৰ্ধিত 8 নম্বৰ স্থানটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্স ছেভেন 8 8 নম্বৰ স্থানৰ প্ৰথম স্থানটো সদায় ৰিপিট হয় একে ধৰ্ম বিশেষ পাই থাকো সেইটো ক'লে কোনে নিউলেন্সে তাৰপিছত আহিলে কি তাৰপিছত আহিলে মেণ্ডেলিভ কলনি খালী ঠাই জেগাত এক্কা বোৰন গৈছিলে আৰু সেই তালিকাখনৰ একেবাৰে
পৰ্যাবৃত্ত তালিকা বাছি উলিয়ালে এই পৰ্যাবৃত্ত তালিকাখন আমি অধ্যয়ন কৰিম তোমালোকৰ কৰিব না তাৰ বাবে কিছু আঁতৰি পিনে কিয় লিখিলো তাক চালে তোমালোকে দেখা পাবা এই যি এল লেন্থা নামৰ পাৰমাণবিক সংখ্যা চোৱা 57 ঠিক আছে লেন্থা নামৰ পাৰমাণবিক সংখ্যা 57 কিন্তু নেক্সটটো দেখা পালো লেন্থা নামৰ পিছত হফনিয়াম আহি গ'ল তাৰমানে ইমানটো গেপ কিয় আহিল কেনেকৈ গ'ল তাৰমানে কি হৈছে ইয়াত দেখা পাইছো যে আমি জানো স্তম্ভত সদায় একে ধৰ্ম দেখাব লাগিব তাৰমানে এই বেৰিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনছিয়াম এইকেইটা একে ধৰ্ম 58 হল 58ত কি মৌল এই চেৰিয়ামটো যদি আমি আৰু জিংকনিয়ামৰ ধৰ্ম নেদেখালেহেঁতেন বুজিছা ন কি কৈছো স্তম্ভত সদায় একে ধৰ্ম দেখাব কাৰ্বনৰ লগত চিলিকনৰ ধৰ্ম বুলিব এনেকে স্তম্ভত থকাবোৰে সদায় একে ধৰ্ম দেখাব কিন্তু যদিহে আমি হফনিয়ামৰ জেগাত তেতিয়া সেইটো আমি একে ধৰ্ম বিশিষ্ট বহাব লাগিব একে ধৰ্ম দেখা পাইছে যে হফনিয়ামৰ লগত মিলে ভেনাডিয়ামৰ লগত টাইটেনিয়ামৰ মিলে ঠিক আছে এনেধৰণে টাংষ্টেনৰ মিলিছে তাৰপিছত এনেধৰণে দেখি পেলানি গতিকে সেই মৌলখিনি কি কৰিলে অঁতৰাই বনাই দিলে ঠিক আছে সেইখিনি মৌলৰ ধৰ্ম এই বাকী মৌলৰ লগত হাণ্ড্ৰেড এণ্ড থ্ৰী লৈকে কি হৈছে ইয়াত বহুতো মৌল সোমাই আছে আৰু সেই মৌল আছে মন কৰিবাচোন কেইটা কেইটা মৌল আছে আৰু তোমালোকে ওপৰৰ জেগাত ভৰাই দিলে আমাৰ যোনটো পৰ্যাবৃত্ত তালিকা মতে কি আধুনিক পৰ্যাবৃত্ত মানে কি ৰিপিট হৈ থাকিব লাগে একে ধৰ্ম কিন্তু ওপৰত যদি এইকেইটা ভৰাই দিলোহেঁতেন তেতিয়া একে ধৰ্ম বিশিষ্ট মৌলবোৰ ৰিপিট নহলহেঁতেন সেইকাৰণে ইহঁতক আঁতৰাই দিলো আৰু ইহঁতৰ ধৰ্ম তোমালোকে আগলৈ নকবা ইহঁতে সেই শাৰীটোত থকা বেলেগ বাকীবোৰ ঠিক আছে থিয় থিয় স্তম্ভবোৰক কি বুলি কয় বৰ্গ বুলি কোৱা হয় ঠিক আছে মনত ৰাখিবা থিয় থিয় স্তম্ভবোৰক বৰ্গ বুলি এক তোমালোকৰ কিতাপত থকা পৰ্যাবৃত্ত তালিকাখনত ঠিক আছে 18টা দুটা তিনিটা চাৰিটা পাঁচটা
পৰ্যাবৃত্ত তালিকাত কি থাকে আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ পৰ্যায় থাকে মই থাকিব নহয় আৰু লগতে কি হৈছে লেন্থা নামৰ একটি নাম কি আছে লেন্থা নামৰ এটা বুলি ক'লে সদায় ক'বা 7টা ঠিক আছে এইকেইটা শাৰী বুলি নধৰিবা এইকেইটা বেলেগকেহে এইখনৰ পৰ্যাবৃত্ত তালিকা সৰি এইখনৰ এতিয়া ধৰ্মবোৰ কেনেধৰণে পৰ্যায়ক্ৰমে ৰিপিট হৈ আছে আমি চাব লাগিব তেতিয়াহে আমি গম পাম যে এইখন পৰ্যাবৃত্ত তালিকা শুদ্ধ বুলি এতিয়া চাওঁ আহাচোন কেনেকে শুদ্ধ হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাখনত কি কৰা ইলেক্ট্ৰনীয় বিন্যাস অনুসৰি পাৰমাণবিক সংখ্যা বুলি ক'লে কাক বুজায় পাৰমাণবিক সংখ্যা বুলি ক'লে ইলেক্ট্ৰনৰ সংখ্যাকো বুজাব পাৰে বা কি প্ৰোটনৰ সংখ্যাকো পাৰমাণবিক সংখ্যা যদি প্ৰোটনৰ সংখ্যা বুজায় তাৰমানে ইলেক্ট্ৰনৰ সংখ্যাও বুজাব ইলেক্ট্ৰন কেইটা আছে বুলি সুধিলে কি উত্তৰ দিবা তোমালোকে ছটা ইলেক্ট্ৰন কেইটা আছে ইলেক্ট্ৰনো আছে 6টা তাৰমানে আমি প্ৰোটনো ল'ব পাৰো বা ইলেক্ট্ৰনো ল'ব পাৰো কিন্তু আমি গুৰুত্ব কাক দিম ইলেক্ট্ৰন মৌলত কি হয় এটা মৌলত ধৰক এটা মৌলত তাৰ বাহিৰত কি হ'ব ইলেক্ট্ৰনবোৰ সজ্জিত হৈ থাকে কিবা এটা সজ্জাত হয় নহয় আমি ইলেক্ট্ৰনবোৰ কেনেকে সজ্জিত চোৱা ইলেক্ট্ৰনবোৰ কেনেকে সজ্জিত হৈ থাকে এই কথা আকৌ কবৰ দৰকাৰ নাই তোমালোকক ইতিমধ্যে জানা ভিতৰৰ কক্ষটোক কোৱা হয় কে চেল তাতকে পিছৰ কক্ষটোক কোৱা হয় এল চেল তাৰ বাহিৰতো এম তাৰ পিছৰটো এন এনেধৰণে কে এল এম এন প্ৰথমটো চেলত কেইটা সোমাব দুটা তাৰ পাছত আহিলে চেলত কেইটা সোমাব এল চেলত 8টা ঠিক আছে মনত থাকিব ন বুলি এটা ফৰ্মুলা আছে ঠিক আছে কে মানে হৈছে 2 গতিকে ফৰ্মুলা মতে কি হ'ব 2 পূৰণ 2 স্কয়াৰ উত্তৰ কি হ'ব 4 পূৰণ কি হ'ব 3 এমৰ কাৰণে এনেধৰণে কোনটো চেলত কেইটা সৰ্বাধিক ইলেক্ট্ৰন হ'ব মনত ৰাখিব পাৰিবা সৰ্বাধিক ইলেক্ট্ৰন কেইটা হ'ব কে চেলৰ ভিতৰৰ চেলটো দুটা নেক্সট লৈ গ'লে দেখা পাবা নিশ্চয় ক'ব পাৰিবা এতিয়া 2n স্কয়াৰ কৰি দিয়া মোৰ কাৰণেও ক'ব পাৰিবা এনেধৰণে ইলেক্ট্ৰনবোৰ কি হয় সজ্জিত হৈ যদি আৱিষ্কৃত হয় সেই মৌলটো ক'ত আহিব তাৰ নেক্সটটো আহিলে 113 হ'ব এনেকে কেনেকে যাব ঠিক আছে নতুনকৈ আৱিষ্কৃত মৌলবোৰ তাত কোনো ভয় কৰিবলগীয়া একো নাই ইয়াত যে ক'ৰবাত মাজত সোমাই যাব বুলি কোনো কথাই নাই নতুনকৈ মৌল এটা আহিলে মাজত সোমাই যাব কি কৰা হয় বৈজ্ঞানিকসকলে
কিমান এটা কাম কৰিবা পৰ্যাবৃত্ত তালিকাখন চাই পেলাই ইহঁতৰ ফ্লৰিন, নৰিন, ব্ৰমিন, আয়ডিন, এনে কিছুমান আইৰন ইত্যাদি সহজতে সদায় ব্যৱহাৰ হৈ থকা মৌল কিছুমান তোমালোকে পঢ়ি থাকোঁতে দেখা পাই থকা মৌলবোৰৰ পাৰণিক সংখ্যা মনত ৰখাৰ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ বহুতো কথাত সহায় সুবিধা হ'ব তোমালোকৰ চাইছো ঠিক আছে। আকৌ আমি বেক মাৰি দিছো চাওঁ প্ৰথমটো স্তম্ভ চাইছো, কোনটো স্তম্ভ চাইছো প্ৰথমটো স্তম্ভ। চাওঁচোন সেই ইলেক্ট্ৰনৰ বিন্যাস কেনেকে হ'ব। হাইড্ৰজেন, লিথিয়াম, সেইকেইটা মৌলৰ পাৰণিক সংখ্যা চোৱা 1, 3, 11, 19, 37, 55, 87। এতিয়া চাওঁ হা ইলেক্ট্ৰনীয় বিন্যাস কেনেকে হ'ব। ইলেক্ট্ৰনীয় বিন্যাসৰ কাৰণে ঠিক আছে। এতিয়া আমি কি কৰিম, ইলেক্ট্ৰন আছে কেইটা হাইড্ৰজেন তেনেহলে কে চেলটো সম্পূৰ্ণ হ'বনে নে খালী থাকি যাব, খালী থাকি যাব, কেৱল এটা ইলেক্ট্ৰনহে সোমাব। ঠিক আছে। লিথিয়াম আহিলে, লিথিয়াম কে চেলত কেইটা ইলেক্ট্ৰন সোমায়, বাকী থাকিলে কেইটা, গুড 3 বিয়োগ 2 1 বাকী থাকিলে 1টো পাব। নেক্সটটোত আহিব সেই একে কৰিলে, ৰুবিডিয়ামৰ ক্ষেত্ৰতো সেই একে কৰিলে, চিজিয়ামৰ ক্ষেত্ৰতো একে কৰিলে, ফ্ৰেঞ্চিয়ামৰ ক্ষেত্ৰতো একে কৰিলে। তাৰ পাছত অৱশেষত চোৱাচোন আমি এনেকে গোটেই পৰমাণুবোৰ সজ্জিত কৰাৰ পাছত চোৱাচোন হাইড্ৰজেন কি হ'ব, হাইড্ৰজেনৰ যোনটো ভিতৰত আছিলে সেইটোৱে বহিৰতম সেই কক্ষটো কি হ'ব, তাৰ একেবাৰে ভিতৰৰ কক্ষও হ'ব বাহিৰৰ কক্ষও হ'ব, হয় নে নহয়। এতিয়া তাৰমানে হাইড্ৰজেনৰ বহিৰতম কক্ষ কোনটো হ'ব, কে। বহিৰতম কক্ষ কোনটো, লিথিয়ামৰ একদম লাষ্টত থকা ইলেক্ট্ৰনটো চোৱা কোনটোত আছে, এলত আছে। লিথিয়ামৰ বহিৰতম কক্ষ এল হ'ব। এতিয়া মোক কোৱা চিজিয়ামৰ বহিৰতম কক্ষ কোনটো হ'ব। ফাৰ্ষ্ট, ছেকেণ্ড কক্ষ, থাৰ্ড কক্ষ, ফৰ্থ কক্ষ, ফিফ্থ কক্ষ, একদম লাষ্টৰ কক্ষ। এতিয়া চোৱা বহিৰতম কক্ষ বুলি ক'লে তেনেহ'লে কি হৈছে, একেবাৰে লাষ্টৰ ঘৰটো সেই মৌলটোৰ লাষ্টৰ প্ৰথমটো স্তম্ভ পৰ্যাবৃত্ত তালিকা প্ৰথম এইবোৰ মৌলৰে ক্ষেত্ৰত বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন দেখা পাইছো, গুড এটা ইলেক্ট্ৰন অৱস্থা। তাৰ মানে পৰ্যাবৃত্ত তালিকাৰ প্ৰথমটো স্তম্ভৰ মৌলবোৰৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন বুলি ক'লে, তেনেহলে প্ৰথমটো স্তম্ভত থকা মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান বুলি ক'লে কি উত্তৰ দিবা, গুড যোজক ইলেক্ট্ৰন হ'ব 1। ঠিক আছে, মনত থাকিব নহয়। এতিয়া দেখিলা আমি কি কলো, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম একেটাই লাগে, ধৰ্মবোৰ একে পালো নে নাপালো, বহিৰতম কক্ষত সদায় এটা ইলেক্ট্ৰন থকা ধৰ্ম এটা পাই গলো। আৰু বহিৰতম কক্ষত যদি ইলেক্ট্ৰন এটাই থাকে, আমাৰ ৰাসায়নিক বিক্ৰিয়াবোৰত কি হয়, ৰাসায়নিক ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে, হয় নে নহয়। তাৰমানে এটা ইলেক্ট্ৰন
একে ধৰ্ম দেখুৱাওক ঠিক আছে এইটো কথা গম পালো নেক্সটটো চাবাচোন বেৰিয়াম মেগনেছিয়াম কেলছিয়াম ষ্ট্ৰনচিয়াম এইটো লাইনৰ বাবে তাৰপিছত 2 8 1 এনেকে নিজে সজ্জিত কৰি চাবাচোন কিমান দূৰ সঁচা চাবা তোমালোকক কৈ দিছো এই শাৰীটোৰ বাবে তোমালোকে বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰনকে পাবা তালিকা বনাই এতিয়া আমি এইখিনি বাওঁফালৰ খিনি কৰিলো গম পালো হ'ব বুলি সোঁফালে চাওঁ সোঁফালেনো কিমান আছে তাৰ ভিতৰতে আমি 17 নম্বৰ স্তম্ভ ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন এই হেলোজেন কেইটা আছে ঠিক আছে 9 17 35 85 KLMN এনেকে সজ্জিত কৰি লবা তাৰ পাছত কি কৰিবা নেক্সট কাম আছে ইলেক্ট্ৰনবোৰ ভগাই দিয়া তোমালোকে জানাই প্ৰথমটো কক্ষত দুটা সৰ্বাধিক দুটা বাকি কেইটা থাকিলে 9 ৰ পিছত 7 থাকিলে কি দেখা পালা বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন তাৰমানে 17 নম্বৰ স্তম্ভৰ বাবে দেখা তেনেহলে আমি কি দেখাব ইউ একে ধৰ্ম দেখাব তেনেহলে হেলোজেন বা 17 স্তম্ভত থকা মৌলবোৰে কি দেখাব এইকেইটাক যেনেকে হেলোজেন বুলি কোৱা হল কোৱা জানানে কি হয় সম্ভ্ৰান্ত গেছ কিয় সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় চাওঁ আহা সেইটো কথা এইটো সম্ভ্ৰান্ত গেছ বুলি কিয় কোৱা হয় তাক জানিলে তোমালোকে গম পাবা সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ ইহঁতে সহজতে বিক্ৰিয়া সোডিয়ামৰ ক্ষেত্ৰত কি হয় সোডিয়ামৰ ক্ষেত্ৰত অস্ত সম্পূৰ্ণ কৰিব বিচাৰিলে কি হ'ব সোডিয়াম প্লাছ সব বস্তুৱে অস্ত সম্পূৰ্ণ কৰিব বিচাৰে সোডিয়ামে এৰি দিব বিচাৰিব 2 8 1 ক্লোৰিনৰ ক্ষেত্ৰত জানো আমি ক্লোৰিনৰ ই সোডিয়ামৰ ইলেক্ট্ৰনটো লৈ লব তাৰমানে কি আছিল হেলোজেনবোৰৰ ক্ষেত্ৰত চোৱাচোন ইহঁতৰ বহিৰতম কক্ষ খালী আছে নেকি চোৱাচোন 8 8 আৰু ইলেক্ট্ৰন বেলেগক নিদিব ক্ৰিপ্টন জেনন ৰেডন কি হৈছে এই সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় কিয় ইহঁতে ইলেক্ট্ৰন নলয় আৰু তালিকা তেনেহলে তোমালোকে দেখা পালা যে কি দেখা পালো আমি স্তম্ভত বা বৰ্গত কি হৈছে একে ধৰ্ম বিশিষ্ট মৌলবোৰহে থাকে বৰ্গত তোমালোকে চাবা আৰু বেলেগ কাৰ্বন সিলিকন জাৰ্মেনিয়াম ষ্ট্ৰনচিয়াম এইকেইটাৰ বিষয়ে তোমালোকে কৈ চাবাচোন কিমান দূৰ সঁচা হয় নাথাকে আৰু ইতিমধ্যে ক'লোৱে মই বহিৰতম কক্ষত থকা ইলেক্ট্ৰনক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় তেনেহলে হয় হয়নে বাৰু ক্লোৰিন 17 তেনেহলে ক্লোৰিন তোমালোকে সজাই লোৱা 2 প্ৰথমটো KCl 2 L চেল কে এলৰ পিছত এলত 8 তাৰ বাকি থাকিল 7 KLM এমত 7 ঠিক আছে তেনেহলে ঠিক আছে সোডিয়ামৰ ক্ষেত্ৰত চোৱা কি হয় 2 8 1 যোজক ইলেক্ট্ৰন কেইটা বহিৰতম কক্ষত কি আছে
ইলেক্ট্ৰনবোৰ চাই পেলাই তোমালোকে কি হৈছে কে এল এম ইত্যাদি সকলোবোৰত কি হৈছে যি পৰ্যায়বৃত্ত তালিকাত মই দেখা পাইছো যে এটা বৰ্গত একে ধৰ্ম বিশিষ্ট মৌলবোৰ থাকে দেখিছা কি দেখা ললো যে কিন্তু যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে সেই বাক্যটো বুজি পালো কিন্তু নতুনকে ফ্লোৰিন আছিলে কক্ষ কি ব্যৱহৃত হৈছিলে কে আৰু এল তাৰপিছত কি আহিলে ক্লোৰিন ক্লোৰিনৰ বাবে আকৌ নতুন এটা কক্ষ ব্যৱহৃত হ'ল কি ব্যৱহৃত হ'ল এম ব্যৱহৃত হ'ল আয়োডিনৰ বাবে কি ব্যৱহৃত হ'ল আয়োডিনৰ বাবে অ ব্যৱহৃত হ'ল তাৰ মানে ক্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন ললো স্তম্ভটো ওপৰৰ পৰা তললৈ আহি আছো ওপৰৰ পৰা তললৈ আহি থাকোঁতে কি হৈছে আমি বৃদ্ধি পাইছে ইয়াত কক্ষ আছিলে দুটা ফ্লোৰিনৰ বাবে দুটা কক্ষ ব্যৱহৃত হৈছিলে ক্লোৰিনৰ বাবে কি হ'ল তিনিটা কক্ষ ব্যৱহৃত হ'ল ব্ৰমিনৰ বাবে চাৰিটা এটা এটাকে নতুন নতুন কক্ষ সোমাইছে ইলেক্ট্ৰনবোৰ একেটা কক্ষতে সোমাইছে নে বেলেগ এটা কক্ষত সোমাইছে ইলেক্ট্ৰনবোৰ ঠিক আছে এতিয়া কি ক'লে সেইটো কথাই কৈছে যে বেলেগ মৌলবোৰৰ বাবে ধৰ্মত আলোচনা কৰিলো এতিয়া মৌলবোৰ পৰ্যায়ত কেনেকুৱা ধৰ্ম দেখুৱাই চাওঁ আহা প্ৰথমটো পৰ্যায় কেইটা মৌল আছে এটা এটা দুটা তিনিটা ঠিক আছে তাৰ পাছত আহিলে 3 নম্বৰ পৰ্যায়টো সেই একে 8টা কিন্তু 4 নম্বৰ পৰ্যায়ত চাওঁ 4 নম্বৰ পৰ্যায়ত কিন্তু মৌলৰ সংখ্যা বৃদ্ধি পাইছে কি আছে 5 নম্বৰত কেইটা আছে বাৰু ভালদৰে চোৱা 5 নম্বৰত কেইটা আছে 18টা আছে ঠিক আছে ইয়াত কি হৈছে লেন্থ নামৰ এটা সিৰিজ আছে লেন্থ নামৰ শাৰীটোত বহুতো মৌল সোমাই আছে এইডোখৰ কি হ'ল 18 হ'ল কিন্তু ইয়াত আকৌ সলনি হ'ব মৌলৰ সংখ্যা সৰ্বমুঠ মৌলৰ সংখ্যা 32টা হৈ গ'ল দেখাত কিন্তু দূৰৰ পৰা দেখাত কিন্তু কি লাগিছিলে দূৰৰ পৰা দেখাত পৰ্যায়টোত চোৱা 7 নম্বৰ পৰ্যায়টো এক্টিনয়েড সিৰিজটো আছে এক্টিনয়েড সিৰিজটো যদি ঘূমিয়াই শাৰীত কেইটা আছে 8টা এইটো শাৰীত কেইটা আছে 18টা এইটো শাৰীত কেইটা আছে 18টা আহিলে হিলিয়াম আৰু হাইড্ৰোজেন কেত এটা ইলেক্ট্ৰন সোমালে আৰু হিলিয়ামৰ বাবে দুটা ইলেক্ট্ৰন আছিলে কে চেলতে সোমালে তেনেহলে যোজক কক্ষত একে ইলেক্ট্ৰন আছে নেকি একে যোজক কক্ষৰ সংখ্যা বৃদ্ধি পালে নেকি হাইড্ৰোজেনৰ পৰা হিলিয়াম যাওঁতে যোজক কক্ষ এল ব্যৱহৃত হ'ল নেকি নাই হোৱা কি ব্যৱহৃত হ'ল অকল কেটো ব্যৱহৃত যোজক ইলেক্ট্ৰন একেই নাথাকে কিন্তু পৰ্যায়ৰ সংখ্যা কিন্তু কক্ষৰ সংখ্যা বৃদ্ধি নাপায় একেটা কক্ষ
সেয়া নাছিলে বৰ্গৰ ক্ষেত্ৰত কি দেখা পাইছিলো বৰ্গৰ ক্ষেত্ৰত পৰ্যায় সংখ্যা বৰ্গৰ ক্ষেত্ৰত কক্ষ সংখ্যা বৃদ্ধি পাইছিলে প্ৰথমতে কে কক্ষটো যদি ব্যৱহৃত হ'ল নেক্সটটোত আকৌ নেক্সট মৌলটো এল টো ব্যৱহৃত কৰিলে নেক্সট মৌলটো এল ব্যৱহৃত কৰিলে এটা বৰ্গত ঠিক আছে ওপৰ পৰা তললৈ আহোঁ ঠিক আছে প্ৰথম পৰ্যায়ৰ সম্পূৰ্ণ হয় যেতিয়া পৰমাণুটো প্ৰথম চেলটো সম্পূৰ্ণৰূপে ভৰ্তি হ'ল ঠিক আছে তাৰমানে প্ৰথমটো পৰ্যায় শেষ নেক্সট পৰ্যায়টোলৈ আহিলো নেক্সট পৰ্যায়টো লিথিয়ামৰ পৰা আৰম্ভ হ'ব লিথিয়াম বেৰিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সাইড ক্লোৰিন নিয়ন কে চেলত কেইটা ইলেক্ট্ৰন কে চেলত দুটা ইলেক্ট্ৰন এল চেলত কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন লিথিয়াম তাৰপিছত কি আহিলে বেৰিলিয়ামৰ আহিছে জানো নেদেখা তোমালোকে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন গৈ থাকা কিন্তু একেটা কক্ষই ব্যৱহৃত হৈ থাকিব কিয় কাৰণ একেটা পৰ্যায়তে আছে ঠিক আছে একেটা পৰ্যায়তে আছে বাবে একেটা কক্ষই ব্যৱহৃত হৈ থাকিব তোমালোকে আৰু এটা প্ৰথম পৰ্যায় মানে কি গম পাবা যে প্ৰথম পৰ্যায়ত থকা মৌলকেইটাই কে চেলটোহে ব্যৱহাৰ কৰিব দ্বিতীয়টো পৰ্যায় বুলি কৈছে দ্বিতীয়টো ব্যৱহাৰ কৰিব কি কক্ষ ব্যৱহাৰ কৰিব কোৱাচোন 5 নম্বৰ পৰ্যায়টোৱে কে ব্যৱহৃত কৰিলে এল ব্যৱহৃত কৰিলে এম ব্যৱহৃত কৰিলে এন অ মই পাৰিবা নহয় তেনেহ'লে কোনটোৱে সেই 5 নম্বৰ বহুতো মিল আছে পৰ্যাপ্ত তালিকাখন তোমালোকে সোঁফালৰ পৰাও কিছুমান মিল দেখাবা বাওঁফালৰ পৰাও মিল দেখাব পৰা দেখা পাই থাকিবা নেকি আৰু এটা কথা লক্ষ্য কৰিলা কিন্তু কি হৈছে ইলেক্ট্ৰনৰ সংখ্যা কিন্তু এটাকে বৃদ্ধি পাই গৈ থাকে তাৰমানে যোজক ইলেক্ট্ৰন একেই নাথাকে সোডিয়াম মেগনেছিয়াম এটাকে বৃদ্ধি পাইছে একে ইলেক্ট্ৰন সোঁফাললৈ ক'ৰ পৰা বাওঁ ফালৰ পৰা সোঁফাললৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰ্যায় এটাত কি হৈছে বাওঁ ফালৰ পৰা সোঁফাললৈ যোজক ইলেক্ট্ৰনৰ সংখ্যা এলুমিনিয়ামত 3 সিলিকনত 4 বাঢ়িছে কিন্তু চেলৰ সংখ্যা একে থাকিলে চেল ক'ত সোমাই থাকিলে এইবোৰ চব কে এটাকে বৃদ্ধি পায় গতিকে মৌলৰ এটাৰ পৰ্যায়ত কেনেধৰণে পৰিৱৰ্তন আহে তেনেহ'লে মৌলৰ মৌলটো কোনটো পৰ্যায়ত আছে কেনেধৰণে ক'ব পাৰিবা এটা মৌল দিলে জিংক সেই জিংক পাৰমাণৱিক সংখ্যা তোমালোকে জানিব লাগিব জিংকৰ পাৰমাণৱিক সংখ্যা 30 দেখুওৱা নাই তেতিয়া কেনেকৈ ক'ব পাৰিবা ইতিমধ্যে ক'লো কি কৰিব লাগিব তাৰ কাৰণে এটা মৌলৰ কোনটো পৰ্যায়ত আছে তাৰ কে চেলত দুটা কেইটা কক্ষ ব্যৱহাৰ কৰিলে এটা দুটা তিনিটা চাৰিটা কক্ষ ব্যৱহাৰ কৰিলে তেনেহ'লে পৰ্যায় কি হ'ব চতুৰ্থ
চতুৰ্থ পৰ্যায় মৌল তেনেহলে তেনেকে উলিয়াব পাৰিব নহয় তুমি কি আছে সৰি এটো চতুৰ্থ হ'ব জিংক ঠিক আছে তাৰ পিছত চোৱা সিলিকন 4 কেটা কক্ষ ব্যৱহাৰ কৰিলে সিলিকনে এটা কোনটো পৰ্যায়ত হ'ব কাৰ্যকলাপ দিয়া হৈছে যে পৰ্যাবৃত্ত তালিকাৰ কোন আৰু ক্লোৰিন কোন কোন পৰ্যায়ত আছে উলিয়াব লাগে পাৰিব নহয় তাৰ বাবে কি জানিব ইয়াও পাৰিবা কলে চাবাচোন কোনটো মৌল ক'ত থাকে ক্লোৰিন 17 নহয় মই ভুলকে লিখিলো 35 ঠিক আছে এতিয়া চোৱা আবৃত্তি কৰি দিছো ঠিক আছে আজি ক্লাছত কি পঢ়িলো থিয় স্তম্ভবোৰক বৰ্গ বুলি কোৱা হয় ঠিক আছে কেটা বৰ্গ আছে 18টা বৰ্গ আৰু পথালি শাৰীবোৰক কি বুলি কোৱা হয় পথালি শাৰীবোৰক পৰ্যায় বুলি কোৱা হয় কেটা পৰ্যায় আছে 7টা পৰ্যায় বৰ্গত থকা মৌলবোৰৰ ধৰ্ম একে থাকে বৰ্গত কি আছিলে সোডিয়াম এক্টিনাইডৰ ক্ষেত্ৰত আকৌ উল্টা লেন্থেনাইড এক্টিনাইড ৰাখিব লাগে কিন্তু এটা কথা মনত ৰাখিব যে বৰ্গসমূহৰ ক্ষেত্ৰত কি হৈছে ওপৰৰ পৰা তললৈ আহিলেহে মৌলবোৰ একে থাকে হে আসলে ধাতৰ পাৰমাণৱিক আকাৰ কেনেধৰণে পৰিৱৰ্তন হয় ধাতৱীয় ধৰ্ম অধাতৱীয় আজি ক্লাছ ধন্যবাদ